ভাবিছোঁ অলপমান বিশ্বকৰ্মা পূজা অলপমান ঘৰতে ডাঙৰকৈ পাতিম বুলি, মানে 2-এজন মানুহ মাতি পেলাই ভালকৈ ভোগ চোগ খুৱাম বুলি ভাবি আছোঁ। তো সেইটো কাৰণে এতিয়া মই আৰু দাদা গৈ আছোঁ চব্জি বজাৰলৈ। বজাৰটো এতিয়া কৰি থৈ দিওঁ কাৰণ কাম বহুত আছে। চব্জি বজাৰ আছে, তাৰপিছত গ্ৰচাৰী আছে, পূজাৰ সামগ্ৰী বস্তু আছে, মূৰ্তি আনিবলৈ আছে, তাৰপিছত আকৌ অফিচ আছে, গাড়ী ধুৱাবলৈ আছে। ইয়াত মোৰ এই গাড়ীকেইখন মোৰ ৱাশ্বিং কৰা হৈ গ'ল, কটীয়াখনো হৈ গ'ল, ফৰ্চুনাৰখনো কৰিলোঁ আৰু লগতে এই WRVখনো কৰিলোঁ। যেন তেন মই মিলাই কৰিছোঁ, কিন্তু বাকী আছে 2খন বাইক আৰু স্কুটি। আজি দিনটোৰ ভিতৰতে মিলাই পেলাই যেনেকৈ নহওক কৰিব লাগিব। আৰু এইখিনি মায়ে যোৱাকালি গোটেই চাফা কৰি দিলে। আজি ইয়াত টেণ্টৰ মানুহ আহিব আৰু ইয়াত টেণ্ট লাগিব, মই গোটেইখিনি আপোনালোকক দেখুৱাই যাম। আৰু জাষ্ট বজাৰৰ পৰা আহি পালোঁ এতিয়া। বতৰ ৰাতিপুৱা একদম পূৰা ৰ'দ আছিলে, এতিয়া পূৰা বৰষুণ আহি গ'ল ইয়াত তেজপুৰত। আৰু এতিয়া তাকে চিন্তা লাগিছে কেনেকৈ টেণ্টটো ইয়াত কেনেকৈ তৰিম তাকে ভাবি আছোঁ। পূৰা ফুল বৰষুণ। আৰু মোৰ বাইক ৱাশ্বিং কৰা হৈ গ'ল আৰু এতিয়া দেখিছে ঘৰত টেণ্ট লাগি আছে। তো গোটেইখিনি আহি পেলাই এতিয়া কাম কৰি আছে আৰু অলপ পিছত এই টেণ্টটো ৰেডি হৈ যাব আৰু মূৰ্তিও আনিবলৈ যাম। এতিয়া মই গৈ আছোঁ গ্ৰচাৰীখিনি আৰু পূজা সামগ্ৰী আনিবৰ কাৰণে। বাইক আৰু স্কুটি বাকী আছে মাত্ৰ এইখন ধুবলৈ, এইখন ধুব বাকী আছে, এইখন হৈ গ'ল। তো ইয়াত এতিয়া টেণ্ট লাগি আছে। তো বাকী মই আপোনালোকক দেখুৱাই যাম, আপোনালোকে পূৰা ব্লগটো শেষলৈকে চাই থাকিব। আৰু এতিয়া মই আহিছোঁ প্ৰথমে পূজাৰ সামগ্ৰীখিনি ল'বৰ কাৰণে। বহুত বেছি ভিৰ ইয়াত এতিয়া। আৰু এইফালে মই দাদাক ৰাখি আহিছোঁ পূজা সামগ্ৰী বস্তু উঠাবলৈ। আৰু এতিয়া মই আপোনালোকক দেখুৱাইছোঁ যিখন আমাৰ চক বজাৰ মাজতে জ্বলিছিলে, সেইখন চক বজাৰ আকৌ এতিয়া ৰিইনগ্ৰেশ্যনৰ কাম চলি আছে। ইয়াৰ পৰা কামবোৰ ষ্টাৰ্ট কৰিছে। এয়া চাওক। আৰু এতিয়া মই আহিছোঁ গ্ৰচাৰীখিনি বজাৰ কৰিবৰ কাৰণে। পূজা সামগ্ৰী বজাৰ কৰোঁতে বহুত টাইম লাগি গ'ল, এতিয়া আহিছোঁ গ্ৰচাৰীখিনি কৰিবৰ কাৰণে। ইয়াৰ হোৱাৰ পিছত আমি যাম আকৌ মূৰ্তি আনিবলৈ। গোটেইখিনি আপোনালোকে চাই থাকিব ভিডিঅ'টো। আমাৰ বজাৰৰ মেইন কামখিনি হৈ গ'ল, এতিয়া গৈ আছোঁ মূৰ্তি আনিবলৈ। এইখিনি বজাৰ কৰোঁতে আমাৰ মোটামুটি এনেকুৱা ভিৰ, আপোনাৰ 2 ঘণ্টামান সময় লাগিছে। এতিয়া গৈ আছোঁ পাৰ্কিঙলৈ, পাৰ্কিঙৰ পৰা গাড়ীখন ল'ম, তাৰপিছত যাম মূৰ্তি চাবৰ কাৰণে। এতিয়ালৈকে মূৰ্তি ঠিক কৰা হোৱা নাই, কিমান ডাঙৰ মূৰ্তি লওঁ সৰু মূৰ্তি লওঁ আপোনালোকক দেখুৱাম। হেল্ল' গাইজ, গুড মৰ্ণিং। বিশ্বকৰ্মা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোকে। আৰু আজি আমাৰ এই পূজাভাগ আৰম্ভ হ'ব লৈছে। এইফালে দেও আহি গৈছে, তেওঁ কামত লাগি আছে। আৰু এইফালে আমাৰ মূৰ্তি বহোৱা হৈ গৈছে। এতিয়া আমি পূজাভাগ ষ্টাৰ্ট কৰিম। আৰু এইফালে গোটেই বাইক চাইকবোৰ ৰেডি কৰা হৈ গৈছে। মোৰ চাইকেলখনো ৰেডি কৰিছোঁ, দেউতাৰ চাইকেলখনো ৰেডি কৰি দিছোঁ। আৰু ইয়াৰ পিছতে আমি গোটেইখিনি পূজা আৰম্ভ কৰি যাম। গোটেই মই দিনটো দেখাম। তাৰপিছত আহিব আমাৰ কাৰিকৰে কি বনাই মই সেইখিনিও আপোনালোকক দেখুৱাম। আৰু এতিয়া পূজাভাগ হৈ গ'ল। এতিয়া আমাৰ ঘৰত চলি আছে খিচিৰি বনাব ধৰিছে, তো খিচিৰি বনি আছে। আৰু এতিয়া মই যাম অফিচলৈ। অফিচৰ পৰা এবাৰ পূজাভাগ অফিচৰ পৰা আহোঁ। পূজা যিহেতু তাত আমাৰ অফিচত পূজা পাতে, তাত এটা সেৱা লৈ আহোঁ। তাৰপিছত আকৌ 1টা বজাত আহিম, কাৰণ 1টা বজাত যিবোৰ গেষ্ট মাতিছোঁ সেই গেষ্টবোৰ 1টা বজাৰ পৰা অহা ষ্টাৰ্ট হ'ব।
আৰু এইফালে আলহী দেখাই দিছোঁ। এয়া একদম চিনাকি কুহি, এইফালে লক্ষ্মী। আৰু এইফালে খিচিৰি কাৰ্যসূচী চলি আছে।